মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক অষ্টম মান শ্ৰেণীৰ পাঠ এটা ছুটি গল্প আছে এই ছুটি গল্পটোৰ নাম হ'ল ভয় ভয় নামৰ ছুটি গল্পটোৰ বিষয়ে তোমালোকক অলপ বুজাই দিম ছুটি গল্প মানে কি প্ৰথমতে হেতু জানিব লাগিব যে ছুটি গল্পৰ আৰম্ভণি বৈচিত্ৰ্যপূৰ্ণ হয় এইটো যিকোনো এটা পৰিবেশতে আৰম্ভ হয় আৰু ইয়াৰ এটা নিৰ্দিষ্ট সময়সীমা নিৰ্দিষ্ট এটা পৰিসীমা থাকে তাৰপিছত ছুটি গল্পৰ সামৰণি ইংগিতপূৰ্ণ হয় পঢ়ি শেষ হ'লেও শেষ নোহোৱা যেন লাগে আৰু ছুটি গল্প কাহিনীবোৰ বাস্তৱ ভিত্তিত হয় বাস্তৱ কাহিনীৰ আধাৰতহে ছুটি গল্পবোৰ লিখা হয় গতিকে এই ছুটি গল্পটো লিখিছে শিলভদ্ৰই আৰু শিলভদ্ৰৰ সম্পূৰ্ণ নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী লিখকগৰাকীৰ বিষয়ে মই তোমালোকক কম তেখেতৰ জন্ম হৈছিল 1923 চনৰ অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰত তেওঁৰ জন্ম হৈছিল উচ্চ শিক্ষা লাভ কৰি তেওঁ কি কৰিছিল ইঞ্জিনিয়াৰিং কলেজত অধ্যাপনা কৰিছিল তেওঁ ইঞ্জিনিয়াৰিং কৰি থকাৰ উপৰিও তেওঁ অসমীয়া সাহিত্যত চৰ্চা কৰিছিল আৰু সেই কাৰণে তেওঁৰ বহুত গল্প পুথি কবিতাৰ পুথি তেনেদৰে তেওঁ লিখিছিল আৰু তেখেতে লিখা কেইখনমান গল্প পুথিৰ নাম মই কৈ দিছো বাস্তৱ কোনো খুব নাই সমুদ্ৰ তীৰ শিলভদ্ৰৰ কুৰিটা গল্প বিশ্বাস আৰু অন্যান্য গল্পৰ ভিতৰত আছে তৰ্পণ উত্তৰণ আগমনিৰ ঘাট আহতগুৰি অনুসন্ধান মধুপুৰ বহুদূৰ আকৌ মধুপুৰ মেজাজ আদি এইবোৰ হ'ল তেখেতৰ উল্লেখযোগ্য গল্প তেখেতে 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটাও লাভ কৰে শিলভদ্ৰৰ গল্পৰ ভাষা সহজ সৰল যদিও সৃষ্টিৰাজিত অভিজ্ঞতাৰ এক বৈচিত্ৰ্যময় চিত্ৰকল্প ফুটি উঠিছে অতীত বিধুৰতা আৰু মানৱীয় মূল্যবোধসমূহক পোহৰাই তোলাই হ'ল তেখেতৰ গল্পৰাজিৰ অন্যতম বৈশিষ্ট্য আৰু তেখেতৰ দেহাৱসান ঘটে 2008 চনৰ 29 ফেব্ৰুৱাৰীত গতিকে মই লিখক শিলভদ্ৰৰ বিষয়ে তোমালোকক ক'লো এতিয়া পাঠটোৰ ফালে আমি আগবাঢ়িম যিহেতু এইটো এটা ছুটি গল্প এইটো আমি পাঠটো মই পাঠ কৰি দিম ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই পাঠটো তোমালোকক এটা এটা প্ৰেগ্ৰাফ মই বুজাই যাম তোমালোকে চাই যাবা মাতি দিম খাইছে বইছে দৰকাৰ হ'লে মাজে মাজে হাঁহিছেও কিন্তু ৰবীনৰ মনৰ আওহতীয়া ঠাইৰ পৰা ভয় এটাই সন্তপৰ্ণে ভুমুকি মাৰি থাকে কোনো ৰকমে এই ভয়ক গুচাব নোৱাৰি ফুৰা চকা সকলো সময়তে এই ভয়ে ৰবীনৰ লগ নেৰে পৰিবাৰক লৈ ফুৰিবলৈ ওলালেই তৰ্কাতৰ্কি লাগি যায় নকৌ বুলি চেষ্টা কৰি থাকিও তেওঁ মনে মনে থাকিব নোৱাৰে হেৰা বাটৰ মাজেৰেনো কিয় খোজ কাঢ়িব লাগিছে কাষেৰে গ'লে কিবা মান যায় নেকি পৰিবাৰ ৰমলা বিৰক্ত হৈ উঠে আৰু কিমাননো কাষলৈ যাব লাগে নৰ্দমালৈ নামি গ'লেহে হ'ব দুয়োজনৰ ওপৰত বিৰক্ত হৈ উঠে ৰবীন মনে মনে থাকে ইমান গাড়ী মটৰ সাৱধানে যাবলৈ কোৱাটো কি বেয়া কথা যিহেতু ছুটি গল্প ইয়াৰ আৰম্ভণিটো এটা কাহিনী লৈ বাস্তৱ কাহিনীৰ আধাৰত যিহেতু আৰম্ভ হৈছে ছুটি গল্পটো গতিকে দুইজন
গিৰিয়েক ঘৈণীয়েক বাটেৰে গৈ থাকোঁতে সিহঁতে কিবা আলোচনা কৰি গৈ আছে আৰু পৰিবাৰে তেনেকৈ গিৰিয়েকে কোৱা কথাখিনি পৰিবাৰে নুশুনে আৰু পৰিবাৰক কিবা ক'লেই মানে তাই জকজকাই গিৰিয়েকে কিবা পৰিবাৰক ক'লে সি জকজকাই উঠে তেনেদৰে সিহঁতে আগবাঢ়ি গৈ আছে আচলতে কিনো সাৱধান হ'ব পাৰি সিদিনা চাহ দোকানত ট্ৰাক এখন সোমাই দুজন মানুহ মাৰিলে বিপদ কেতিয়া কেনেকৈ আহে কোনে ক'ব পাৰে সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল ধুনীয়া মৰম লগা ল'ৰাটো পঢ়াটো ভাল এইবাৰ পিউ পৰীক্ষা দিলেহেঁতেন এইবোৰ কথা ৰবিনে ভাবি ভয় কৰে কিছুদিনৰ পৰা পুনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে কাঠৰ বল নহ'লেই নহয় লাগিলে ৰক্ষা আছেনে হাক দিলে কোনে শুনে ৰমলা জকজকাই উঠে নেখেলিনো কি কৰিব থমথমকৈ ঘৰত বহি থাকিব নেকি ৰমলাই কয় ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই ৰবিন ল'ৰা ছোৱালীকেইটাক লৈও খুব চিন্তিত তেওঁ পৰিয়ালৰ যি দায়িত্ব ল'ৰা ছোৱালীৰ প্ৰতি থকা যিবোৰ দায়িত্ব সেইবোৰ কথা ভাবি ৰবিন সঁচাই খুব ভয় কৰে অফিচৰ কাম কৰি থাকোঁতেও ৰবিনৰ বুকুখন ধৰফৰাই উঠে পুনাহঁতৰ স্কুলৰ সন্মুখৰ সৰু বাটটোত লানি নিচিগা গাড়ীৰ সোঁত পুনা যদি অন্যমনস্ক হৈ পৰে স্কুলৰ পৰা ওলাই আহোঁতে যদি আপোন পাহৰা হৈ যায় পুনাৰ স্কুল বন্ধ থাকিলে ৰবিনে মনে মনে ভাল পায় ৰমলা অৱশ্যে বিৰক্ত হয় দিনটো ঘৰত গণ্ডগোল কৰি থাকিব তেনেদৰে ভাবিছে কেতিয়াবা অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে চকু দুটা তুলি শূন্য দৃষ্টিৰে চাৰিওফালে এবাৰ চায় কাষৰ মানুহবোৰৰ নিশ্চিন্ত ভাৱ দেখি ৰবিনৰ খং উঠি যায় গতিকে ৰবিনে যিহেতু তেওঁৰ 24 ঘণ্টা লগৰী যিহেতু ৰবিনৰ ভয় গতিকে তেওঁ অফিচতো কামত মন দিব নোৱাৰে ল'ৰা ছোৱালীকেইটাৰ কথাও চিন্তা কৰে যদি স্কুলৰ পৰা আহোঁতে তেওঁৰ ল'ৰা ছোৱালীকেইটাই যদি বাটত আপোন পাহৰা হৈ পৰে সেইবোৰ কথা ভাবি ৰবিনে অফিচৰ কামতো মন দিব নোৱাৰে তেওঁ কাম কৰিব ল'ৰা ছোৱালী কেইজনক মানুহ কৰিব এইখিনি হ'লেই তেওঁৰ হ'ল সেই কাৰণেইতো তেওঁৰ ভয় মৰাৰ কাৰণে তেওঁৰ ভয় নাই কিন্তু ইহঁতৰ কি হ'ব ৰমলাৰ ল'ৰা ছোৱালী তিনিটাৰ ৰমলাৰ স্বভাৱত গভীৰতা নাই এইবোৰ কথা ৰবিনে খুব চিন্তা কৰে যিহেতু ৰমলাৰ স্বভাৱৰ অলপো গভীৰতা নাথাকে নাই কোনো কথাই তাই গভীৰভাৱে ল'ব নাজানে হুটত গা এৰি দিয়া স্বভাৱ চকু বন্ধ কৰি থাকিলে ভয়ৰ কাৰণ নোহোৱা হৈ যাবনে এই বুলি আকৌ ৰবিনেও চিন্তা কৰে যে মইতো এনেকৈ চকু বন্ধ কৰি থাকিয়েতো ভয়ৰ কাৰণ চব আঁতৰাব নোৱাৰোঁ গতিকে ৰমলাৰ কি হ'ব মোৰ যদি কিবা এটা হৈ যায় তেতিয়া ল'ৰা ছোৱালীকেইটাৰ কি হ'ব ৰমলাৰ কি হ'ব এইবোৰ কথা ভাবিয়ে ৰবিনৰ ভয় ভাৱটো বেছি হৈ যায় ৰবিনে কিমান বুজাবৰ চেষ্টা কৰে বাৰু হঠাতে যদি মই মৰি যাওঁ তুমি ল'ৰা ছোৱালী কেইটাক লৈ কি কৰিবা এই বুলি ৰবিনে ৰমলাক সোধে প্ৰশ্নৰ এটাৰ যুক্তিপূৰ্ণ উত্তৰ দিয়াৰ সলনি ৰমলাই ভাৱাবেগৰ উচ্ছ্বাসত হুলস্থুল লগাই দিয়ে তাই কোনো কথা মানে গধুৰভাৱে ল'ব নাজানে কোনো চিন্তা গভীৰভাৱে কৰিব নোৱাৰে কিবা এটা ৰবিনে ক'লেই তাৰমানে তাই হুলস্থুল লগাই দিয়ে সেই কাৰণেইতো ৰবিনৰ ভয় বিপদৰ সন্মুখত থিয় হ'বলৈ নিজকে প্ৰস্তুত কৰি ৰাখিলে ভাল
তেওঁলোকৰ অফিচৰ কাকতি সিদিনাও অফিচৰ কাম কৰি গৈ ৰাতিটোৰ ভিতৰতে মৰি থাকিল। ৰবিনে ৰমলাক বুজায় যে কিবা বিপদৰ সন্মুখত থিয় হ'বলৈ সদায় সাজু হৈ থাকিব লাগে বুলি ৰবিনে ৰমলাক বুজায়। তাকে উদাহৰণস্বৰূপে এই অফিচৰ সেই কাকতিৰ কথাও উদাহৰণত দিলে, ঘৈণীয়েকক বুজালে। ভয় ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া, খাইছে বৈছে, দৰকাৰ হ'লে হাঁহিছেও, কিন্তু সদায় মনৰ আওহতীয়া ঠাইত ভয় এটাই গোট বান্ধি আছে, কোনো ৰকমে আঁতৰাই দিব নোৱাৰে। এদিন অফিচৰ পৰা আহি দেখিলে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত। ৰমলা ক'ত? হেৰা ৰমলা কি হ'ল, কলৈ গ'ল? এই বুলি ৰবিনে অফিচৰ পৰা আহি ঘৈণীয়েকক বিচাৰিছে। ঘৈণীয়েকে সৰু ছোৱালীজনীক বাৰান্দাত অকলে থৈ তেওঁ নিশ্চিন্ত মনে বাথৰুমত গা ধুই আছে। তাকে দেখি ৰবিনৰ খুব ভয় লাগিল। তাৰপিছত ঘৈণীয়েকক চিঞৰি মাতিছে। উত্তেজনাত ৰবিনৰ হাত ভৰিবোৰ কঁপিবলৈ আৰম্ভ কৰিলে। ৰমলাৰ কোনো বিকাৰ নাই। নিশ্চিন্তভাৱে গা ধুই বাথৰুমৰ পৰা ওলাই আহিল। ওলোটাই ৰবিনকহে প্ৰশ্ন কৰিলেহি, ইমান চিঞৰিছা কিয়, কি হ'ল? এই বুলি তাইহে, যিহেতু তাইৰ কথাত কোনো গভীৰতা নাই, গতিকে গিৰিয়েকক তেওঁ তেনেদৰে প্ৰশ্ন কৰিলেহি। কি কৰাহে, কাণ্ড জ্ঞান নাই? এনেকৈ দুৱাৰখন খুলি ছোৱালীজনীক আগফালে থৈ বাথৰুমত সোমাই আছা। কোনোবা আহিলেওতো পানীৰ শব্দত একো শুনা নাপাবা, কি যে কৰা? এই বুলি ঘৈণীয়েকক ৰবিনে বুজালে যে তুমি এনেদৰে বাথৰুমত অকলশৰে ছোৱালীজনীক বাহিৰত থৈ তুমি বাথৰুমত সোমাই আছা, কোনোবা যদি আহেও, কত ৰকমৰ মানুহ, চোৰ ডকাইত, তেনেদৰে মানুহ আহি ছোৱালীজনীক যদি লৈ যায় তেতিয়া কি হ'ব? এনেদৰে গিৰিয়েকে ৰমলা বুজাইছে। গিৰিয়েকৰ কথাত ৰমলাই আচৰিত হৈ সুধিলে, কোন আহে, কিয় আহে? কোন আহে কিয়? চোৰ বদমাছ, কত ৰকমৰ মানুহ, ঘৰৰ বস্তু উঠাই লৈ গ'ল, ছোৱালীজনীকে লৈ গ'ল, অকলে পাই তোমাক। ৰবিনে মানে খুব ভয় কৰে ৰমলাৰ কাৰ্যত। উচাত মাৰি ৰমলা কাষৰ পৰা আঁতৰি গ'ল। মানুহটোৰ কথা শুনাচোন, তোমাৰ দৰে ভয়াতুৰ মানুহ মই জনমত দেখা নাই, ৰাজ্যৰ নোহোৱা কথা। ৰমলাই সঁচাই মাজে মাজে অসহ্য লাগে ৰমলাৰ। ইমান ভয় মানুহজনৰ, ক'ৰবাত খটকৈ শব্দ এটা হ'লেও জাপ মাৰি উঠে। ল'ৰা ছোৱালী কাৰোবাৰ সামান্য অসুখ হ'লেও ঘনাই বাথৰুম বা পায়খানালৈ যোৱা আৰম্ভ হয়। কেতিয়াবা ৰমলাৰ সঁচাকৈ অসহ্য লাগে। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে। মনত হয় দূৰৈত উচ্ছৃংখল জনতাৰ অস্পষ্ট কোলাহল। ৰবিনৰ বুকু ঢককৈ উঠে। উচ্ছৃংখল জনতা দাবানলৰ দৰে। বিবেক নাই, বিচাৰ নাই, অনুভূতি নাই। সন্মুখৰ সকলো ছাৰখাৰ কৰি যায়। দাবালন সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। তাৰ পাছত নিজৰ ভাৱাবেগেৰে নিজ শক্তি আহৰণ কৰি লয়। ৰবিনে খুব ভয় যিহেতু মানুহজনৰ, গতিকে ৰমলাৰো সেই ৰবিনক কেতিয়াবা অসহ্য লাগি যায়। কিবা অলপ বাহিৰত খটকৈ শব্দ হ'লেও ৰবিন জাপ মাৰি উঠে। এইবিলাক কাৰ্যৰ কাৰণে ৰমলাই গিৰিয়েকক অসহ্য লাগে। ৰবিনে ৰমলাক ঠেলা মাৰি কয়, হেৰা, চেপা গণ্ডগোল এটা শুনিছা নহয়? ৰমলাই বিৰক্ত হৈ, আকৌ কি হ'ল?
দূৰৈত উচ্ছৃংখল জনতাৰ চিঞৰ বাখৰ যেন নালাগেনে ভালকৈ কাণ পাতি শুনাচোন গণ্ডগোল এই পিনে আগবাঢ়ি আহিছে কিহৰ গণ্ডগোল ৰমলাই কয় কিহৰ গণ্ডগোল কিহৰ কাৰণে ৰমলাৰ অজ্ঞতাত ৰবিনৰ খং উঠি যায় উত্তেজিত হৈ ৰবিনে কয় কিহৰ কাৰণে আৰু ধৰ্মৰ কাৰণে ভাষাৰ কাৰণে কলাকৃষ্টি বেলেগ হোৱাৰ কাৰণে কেতিয়াবা কি কাৰণে গণ্ডগোল লাগে কেনেকৈ ক'বা আকৌ ভালকৈ টোপনি যোৱাৰ আগতে ৰমলাই কয় থোৱা দেখত নোহোৱা কথা শুই থাকা ৰাতি বহুত হৈছে সিদিনাও মাছৰাতি হঠাতে ৰবিনৰ টোপনি ভাঙি গ'ল কাণ পাতি শুনিলে কোনোবাই চিঞৰা যেন লাগিছে ইমান ভয়াতুৰ মানুহজন তেওঁ কৰবাত কিবা এটা শব্দ হলেও তেওঁ উছাত মাৰি উঠে তেওঁ কৰবাত উঠি যাব বিচাৰে ৰাতি কিন্তু ঘৈণীয়েক ৰমলাই তেওঁক কয় যে থোৱা দেখত নোহোৱা কথা শুই থাকা এই বুলি গিৰিয়েক ৰবিনক তেওঁ হেৰি কৰে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে ৰমলাই বাগৰ হলাই আধা টোপনিতে উত্তৰ দিলে একো নহয় শুই থাকা সঁচাই কোনোবাই চিঞৰ বাখৰ কৰিছে ৰবিনে কয় যে সঁচাই কোনোবা বাহিৰত চিঞৰ বাখৰ কৰা যেন লাগিছে কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো জহিৰুদ্দিনে এই চুবুৰীত ভাড়া ঘৰ লৈ থাকে উকালতি কৰে ভদ্ৰ বিনয়ী ডেকা চুবুৰীৰ সকলোৰে লগত ভাল ভিন ঠাইৰ মানুহ জহিৰুদ্দিনৰ ঘৰত আক্ৰমণ কৰিবলৈ আহিছে নেকি এই বুলি ৰবিনে ভাবে তাৰ মানে জহিৰুদ্দিন হল ৰবিনহতৰ ঘৰৰ ওচৰতে ভাড়া লৈ থকা তেওঁ উকালতি কৰে ভদ্ৰ আৰু বিনয়ী ডেকা চুবুৰীয়াৰ সকলোৰে লগত তেওঁৰ ভাল আৰু এই জহিৰৰ ঘৰত কোনোবাই আক্ৰমণ কৰিব আহিছে বুলি তেওঁ হেদিনা বৰ ভয় খালে ৰবিনে তৎক্ষণাত বুজি পালে যে উন্মুক্ত জনতাই আজি তেওঁৰ ঘৰ আক্ৰমণ নকৰিলে কাইলৈ কৰিব কালিলৈ নকৰিলে পৰহিলৈ কৰিব বিভিন্ন জাতি বিভিন্ন ভাষা বিভিন্ন ধৰ্ম বিভিন্ন সম্প্ৰদায় কিমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত সত্তাৰ এই আমুখ পৰিণতি ৰবিনে ভাবে যে কোনোবাই হয়তো জহিৰক আক্ৰমণ কৰিবলৈ আহিছে যিহেতু জহিৰুদ্দিন এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিলে গতিকে তেওঁ হয়তো ধৰ্মৰ কাৰণে কোনোবাই আক্ৰমণ কৰিব আহিছে নেকি নে কিবা ভাষাৰ কাৰণে হয়তো কোনোবাই তেওঁক আক্ৰমণ কৰিছে নেকি এই বুলি ভাবি ৰবিনে খুব ভয় খালে তেওঁৰ ব্যস্তভাৱে হেদিনা দুৱাৰখন খুলি যাবলৈ ওলাল ৰমলাই আতংকিত হৈ চিঞৰি উঠিল তুমি কলৈ যোৱা জহিৰৰ ঘৰৰ ফালে আজি মই তেওঁৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব হঠাৎ ৰবিনৰ মনৰ পৰা সকলো ভয় আঁতৰি গৈছে তেতিয়া ইমান চোৱাচোন বাৰু ইমান ভয়াতুৰ মানুহজন সেইদিনা ৰাতি জহিৰৰ ঘৰত কিবা হোৱা বুলি ভাবি জহিৰৰ ঘৰত কিবা কোনোবাই আক্ৰমণ কৰা বুলি ভাবি তেওঁ কি কৰিছে জহিৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ওলাই গৈছে ব্যস্তভাৱে তেওঁ ওলাই গৈছে সেইদিনা তেওঁৰ ৰবিনৰ মনৰ পৰা সকলো ভয় আঁতৰি গৈছে তেওঁ ইয়াতে তেওঁ ৰবিনৰ গম পায় যে তেওঁৰ যিটো ওচৰ চুবুৰীয়াৰ লগত মিলা মিছা তেওঁৰ যিটো সম্প্ৰীতি মানুহৰ লগত হেতু তেওঁৰ ফুটি উঠিছে এই গল্পটোৰ জৰিয়তে আৰু আমি যে ওচৰ চুবুৰীয়াৰ লগত সকলোৱে বিপদত সহায় কৰিব লাগে বিপদৰ সময়ত ওচৰ চাপিব লাগে এইবিলাক কথাই এই গল্পটোৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে গতিকে চুটি গল্পটোৰ যদিও শেষ হৈছে তথাপিও কিবা থাকি গ'ল নেকি কি হ'ল জহিৰৰ ঘৰত সেইদিনা ৰাতি ৰবিনে সকলো ভয় আঁতৰাই তেওঁ যিহেতু ওলাই গ'লে ঘৰৰ পৰা
গতিকে এটি ছুটি গল্পৰ সমাপ্তিটো এনেদৰে হয় ইংগিতপূৰ্ণভাৱে হয় কিবা থাকি গ'ল নেকি এনেকুৱা পঢ়ি শেষ কৰিলেও তাৰ মানে কিবা থাকি গ'ল নেকি এনেকুৱা ভাব হয় ছুটি গল্পৰ গতিকে এটো ইয়াৰে কিছুমান পাঠভিত্তিক প্ৰশ্ন দিয়া আছে এইবিলাক আমি পিছত আলোচনা কৰিম আজিলৈ পাঠটো ইমানে তোমালোকে ভালদৰে পঢ়িবা